Hello viewers, welcome back to our channel. আশা কৰো আপোনালোকে সবাই ভালে আছে। সো আজি আমি সকলোৱে জানো যে আমাৰ 5550টা পোষ্টৰ প্ৰভিজনাল মেৰিট লিষ্ট প্ৰকাশ পাইছে। আপোনালোকে ইয়াতেও চাব পাৰে যে আমাৰ কি হৈছে ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্টটো এতিয়ালৈকে কি হৈছে প্ৰকাশ পাইছে। আপোনালোকে জানে। সো এতিয়া ভিডিওটো বনোৱাৰ মূল উদ্দেশ্যটো হৈছে যে যিবিলাক ষ্টুডেন্টৰ এই লিষ্টত নাম আহিছে সিহঁতৰ এতিয়া কৰণীয় কাম কি তাৰ পিছত আছে যে যিবিলাক ষ্টুডেন্টৰ নামটো আহা নাই এই লিষ্টত সিহঁতৰ কি কৰিব লাগিব আৰু আছে যিবিলাক ষ্টুডেন্টৰ কিবা ডকুমেন্ট ভেৰিফিকেশনৰ কিবা অসুবিধা আছে সিহঁতে কি কৰিব লাগিব দেন আছে আমাৰ লাষ্টলি যে এই যে মেৰিট লিষ্টটো প্ৰকাশ পালে 5550টা পোষ্টৰ যে ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্ট প্ৰকাশ পালে সো এইটোৰ প্ৰভাৱ আমি 4500ত কিবা দেখিবলৈ পাম নেকি বা ইয়াতকে কিবা কাটঅফটো কমাৰ কিবা চান্স আছে নেকি সো গোটেইবিলাক বস্তু আমি এই ভিডিওৰ জৰিয়তে আজি কি কৰিম আলোচনা কৰিম সো আমি কি হৈছে ফাৰ্ষ্ট আমি কৈ লওঁ যিবিলাক ষ্টুডেন্টৰ নাম আহিছে সো সিহঁতকতো মই কি ক'ব বিচাৰো যে বহুত ভাল খবৰ আপোনালোকে মানে আপোনালোকৰ নামটো এতিয়ালৈকে লিষ্টত আহি গৈছে সো আপোনালোকক অল অফ ইউ কংগ্ৰেচুলেশ্যনছ সো সিহঁতক আৰু কি কৰিব নালাগে যিবিলাকৰ ডকুমেন্ট ভেৰিফিকেশ্যন গোটেইবিলাক হৈছে কিবা প্ৰব্লেম নাই সিহঁতে কি কৰিব নালাগে আৰু টেনচন কৰিব নালাগে আপোনালোকে ঘৰত বহি আৰাম কৰি থাকক এতিয়া কথাটো হ'ল যে যিবিলাক ষ্টুডেন্টৰ ফাৰ্ষ্ট প্ৰভিজনাল লিষ্টত আহা নাই তো নাম আহা নাই সিহঁতে কি কৰিব লাগিব আপোনালোকে সেকেন্ড মেৰিট লিষ্টৰ কাৰণে ওয়েট কৰিব লাগিব যিহঁতৰ মানে ইয়াতকে মই যি ক্যালকুলেশন কৰিছো যে কাটঅফটো কি হৈছে 57 বা 54 লৈকে কমিছে আপোনালোকে ইয়াতে চাব পাৰে যে কি হৈছে 54 লৈকে কমিছে এসটিপি এটো ঠিক আছে সো ইয়াতকৈ বেছি মই ভাবি আছো যে সেকেন্ড লিষ্ট বা থাৰ্ড লিষ্টত কমিব পাৰে সো আপোনালোকৰ নামটো লিষ্টত আহিব আপোনালোকে চিন্তা কৰিব নালাগে আৰু যিহঁতৰ অলপ ডকুমেন্ট ভেৰিফিকেশন আছে সিহঁতক কি কৰিব এই পুনৰাই সিহঁতে ডিডব্লিউ সাইডত মানে পৰা কি কৰিব মাতিব সিহঁতক ভেৰিফিকেশন কাৰণে এটো আমাৰ ইনফৰমেশন আগতে দিয়া আছে সো আপোনালোকে চিন্তা কৰিব নালাগে এতিয়া কথাটো হ'ল যে এই 5550টা পোষ্টৰ প্ৰভাৱটো আমাৰ 4500ত দেখিবলৈ পাম নেকি সো মোৰ হিচাপত অবিয়াসলি কিয়নো 5550টা পোষ্টত বহুত বিলাক ষ্টুডেন্ট কি হৈছে 4500তো কি কৰিছে এপ্লাই কৰিছিল ঠিক আছে আমি সকলোৱে জানো সো ইহঁতে যেহেতু এই গোটেইবিলাকত যদি পাই যায় তো আমাৰ 5550টা পোষ্টত কি হৈ যাব কাটঅফটো বহুত কমি যাব সো আপোনালোকে কেইদিন মানে আৰু অপেক্ষা কৰিব লাগিব মোৰ হিচাপত যে ডিসেম্বৰৰ আগতে আমাৰো কিবা 4500ৰ গোটেইবিলাক প্ৰসেস শেষ পাই আমাৰ মেৰিট লিষ্ট প্ৰকাশ হ'ব ঠিক আছে সো আশা কৰো আপোনালোকে যিবিলাক কনফিউজনত আছিল মাইন্ডত আমি গোটেইবিলাক বস্তু ক্লিয়াৰ কৰি দিছো লাষ্ট লৈকে আপোনালোকে যদি মোৰ ভিডিওটো ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ